এয়া লাকিহঁতে যাব ওলাইছে প্ৰসাদ দিব। এয়া লাকিৰ মাক ভণ্টি সকলো ওলাইছে। গাঁৱৰে মন্দিৰ আছে, মন্দিৰত প্ৰসাদ দিব যাব ওলাইছে। লাকিৰ একদম পূৰা ফূৰ্তি লাগিছে। আজি এটা লাকিৰ কাৰণে পূৰা বিশেষ দিন আৰু সেইকাৰণে মন্দিৰত প্ৰসাদ দিব গৈছে। এয়া সিহঁত গ'লগৈ আৰু আমি ঘৰত কাম বনখিনি কৰি আছোঁ। হেল্ল' গাইজ, নমস্কাৰ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ দেই। আজি হ'ল আমাৰ লাকিৰ বাৰ্থডে আৰু এয়া বাৰ্থডে গাৰ্ল আছে আৰু ঘৰত মন্দিৰৰ পৰা আহিল সিহঁতে। আহি এতিয়া ভিতৰত যাওঁ, ঘৰত কি কৰি আছে বৌহঁতে। এয়া ভিতৰৰ পিনে সোমাই যাওঁচোন, কি কৰি আছে চাওঁ। এয়া চাই দেখিলোঁ যে পূৰা লাকি মাক গোটেইখিনিয়ে পূৰা বেলুন ফুলোৱাত ব্যস্ত হৈ আছে। আজি যিহেতু লাকিৰ বাৰ্থডে আৰু বাৰ্থডে বুলি অলপমান কিবা কিবি কৰিব বুলি ভাবিছে, সেইকাৰণে এতিয়া সিহঁতে বেলুন ফুলাই আছে আৰু মন্দিৰত দুপৰীয়া শৰাই দি আহিল আৰু এতিয়া যিহেতু অলপ সন্ধিয়া নিচিনা হৈছে সেইকাৰণে বেলুন চেলুন ফুলাই আছে আৰু পূৰা ফূৰ্তি লাগিছে তাইৰ। আৰু ময়ো এটা দুটা বেলুন ফুলোৱাত লাগি গৈছোঁ। এয়া বেলুনখিনি ফুলোৱাইছে, ইপিনে কাৰেণ্টটো গুচি গ'ল। তেনেকৈ ভিডিঅ'টো অকণমান কৰি লৈ পিনে তাই মোবাইল চাই আছে। তাৰপিছতে এয়া বেলুনখিনি কিছু সজাইছে ক'ৰবাত আৰু তাইৰ খুব ফূৰ্তি লাগি আছে, পূৰা জঁপিয়াই আছে। আজি যিহেতু এতিয়া মানুহ আহিব, সন্ধিয়া হ'ল যিহেতু। ইপিনে আটা মাৰি আছে, ইপিনে তাইৰ লগকো মাতিছে, এনেকৈ দুটামান মানুহ মাতিছে। ইপিনে এয়া ভণ্টিহঁতে লুচি বেলি আছে, গোটেইখিনি পৰ্ব কৰি আছে। এয়া ভাজি আছে লুচি। ইপিনে লাকি মোমাইকহঁতৰো আইতা আহিল, এইগৰাকী বহি আছে। এয়া আমাৰ মা, ইপিনে ভণ্টি কিবা কিবি কৰি আছে। ইপিনে লুচি আৰু এয়া হ'ল ঘুগুনিখিনি বনোৱা গৈছে। এয়া চাওকচোন, বনাই আছে ঘুগুনিখিনি, পূৰা এয়া উতলি আছে। এতিয়া গোটেইখিনি ৰেডি হোৱাৰ পিছত এতিয়া লাকি কেক কাটিব আৰু তাইক খুব ফূৰ্তি লাগিছে। এইখিনি সময়ৰ কাৰণে তাই পূৰা অপেক্ষা কৰি আছিল, পূৰা কেতিয়া কেকটো কাটিম। তাৰপিছত এয়া ইপিনে কেক কাটি আছে, পূৰা একদম ফূৰ্তি কৰি কিনে এয়া পূৰা আনি কিনে এয়া চাওক, এয়া তাইক খুৱাই তাই পূৰা ফূৰ্তি পাইছে। একদম মানুহক খুৱাই দিওঁ আৰু গালত সানি কিনে খুব ফূৰ্তি কৰি আছে। আৰু এইপিনে মামাহঁতৰ বাবুহঁতো আহি পাই গৈছে, গোটেইখিনি আহি গৈছে। এয়া এতিয়া মামা আইতাকো খুৱাই আছে। এয়া পূৰা ফূৰ্তি কৰি তাই মুঠতে মস্ত একদম পূৰা ফূৰ্তি পাই গৈছে। কেকটো সকলোকে খুৱাই আৰু গালত সানি গোটেইখিনি আমাৰ পৰ্ব খোৱাৰ পিছত এতিয়া খাবলৈ দিছে সকলোকে। এয়া লিচি, ঘুগুনি, মিঠাই, কেক এনেকৈ অলপকৈ সকলোকে দিছে আৰু তাইও এতিয়া খাব। এয়া বাবুহঁতো আহিছে, গোটেইখিনি আৰু কিছু মানুহ খাই গ'ল। যোৱাৰ পিছতে এয়া আধা ভিডিঅ' নকৰিলে। ইপিনে এয়া দেউতাই খাই আছে, এইপিনে দাদা সকলোৱে বহি কিনে খাই আছে। এয়া বাবু, মই যিহেতু আগত মানুহে খাই থাকোঁতে ভিডিঅ' নকৰিলোঁ আৰু ভালো নালাগে, সেইকাৰণে ঘৰৰ মানুহখিনিৰ কাৰণে অকণমান ভিডিঅ' আৰু কৰি থ'লোঁ আৰু আপোনালোকক দেখাইছোঁ। এইপিনে লাকি দাঁত বিষাই আছে, অকণমানকৈ খাই আছে। এয়া তাই দাঁতত হাতদি দাঁতটো লৰি আছে, সেইকাৰণে তাই অকণমান বিষোৱা যেন অনুভৱ কৰি কিনে এয়া পূৰা কান্দি খাই আছে। আৰু এইপিনে এয়া মই অকণমান ভিডিঅ' কৰি আছোঁ, ইপিনে সকলোকে দেখাই আছোঁ। অলপকৈ ভিডিঅ' বেছি কৰা নাই, অকণমানকৈ এনেই দেখুৱাইছোঁ। কেতিয়াবা কিছুমান বস্তু এনেকৈ থৈ ভিডিঅ' কৰি খুব ভাল লাগে। তাৰপিছতে আমি গোটেইখিনি সময় হোৱাৰ পিছত মই বোলো অকণমান খাওঁ, যিহেতু এতিয়া মোটামুটি 8টামান বাজিলেই। বহুতো খাব ওলাইছে। এইপিনে খাই লৈ এতিয়া 10টামান বাজিলে। এইপিনে মাংস বনাইছে, ৰাতিৰ ভাতৰ কাৰণে যা যোগাৰ কৰি আছে। এইপিনে চব্জি কাটি আছে, যিহেতু এতিয়া 10টামান বাজি গ'ল, বহুত টাইম হ'ল, মানুহখিনিও গ'ল। গোটেইখিনি কাম হোৱাৰ পিছত এইপিনে ৰন্ধা বাঢ়াত লাগি গ'ল। গোটেইখিনি সকলোৱে মিলি কিনে মানুহখিনিক বিদায়ো দিয়া গ'ল। লাকিৰ আইতাহঁত সকলো গ'লগৈ। এতিয়া এইপিনে মাংস উতলি আছে আৰু এইপিনে চব ৰেডি হোৱাৰ পিছত আমি খাবলৈ বহিলোঁ। ইয়াত পূৰা মাংস দেখাইছে, গোটেইখিনি খোৱাত লাগি গ'লোঁ। খাই লৈ পূৰা এতিয়া চালোঁ যে একদম 11টামান বাজি গ'ল। গোটেইখিনি এতিয়া যিহেতু ঠাণ্ডা, এনেকৈ মাটিত বহি কিনে আৰু যোনে যেনেকৈ পায় তেনেকৈ খাবলৈ বহিছোঁ। এয়া মোৰ মাংস চব্জি তেনেকৈ এয়া লৈ লৈছোঁ, লৈ কিনে এতিয়া খাবলৈ বহিছোঁ। যিহেতু 11টামান বাজি গ'লে, বহুত ৰাতি হৈছে আৰু খুব ঠাণ্ডা লাগি আছে। আৰু আমাৰ গোটেইখিনি খাই লৈ হোৱাৰ পিছত কাম বন হৈ গ'ল। এতিয়া চালোঁ পূৰা 12টা বাজি গ'ল। এতিয়া মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই।